এয়া চাওক ইলেক্ট্ৰিক পোষ্ট এয়া কাৰেণ্টৰ খুঁটি চাইছে না আমাৰ ইয়াত টংলাত কাৰেণ্টৰ খুঁটি আহি গ'ল বেছি দিন নাই কাৰেণ্টৰ ট্ৰেইন আহিব আমি চাব পাৰিম আৰু প্ৰথম ভিডিঅ'টো মই আপোনালোকক দেখাম ব্ৰিজ নং 44 আৰু এতিয়া বাছ ষ্টেণ্ডত অলপ চাহ পানী খাই লওঁ চাৰিআলি যোৱা ৰাস্তা এখন এতিয়া ডাম্পাৰ চাম্পাৰ গোটাই চলি থাকে ফাইনেলি আহি পালোঁ এতিয়া টাউনত চাহ খাবি না একাপ চাহ খাম হ'ল বাছ ষ্টেণ্ড বাছ ষ্টেণ্ড এইখন দোকানত খাম দে বাইদেউ চাহ দিয়ক দুটা চাহ খাওঁ আমি 2 কাপ চাহ দিয়ক গৰম লাগিছে যিটো বহুত দূৰৰ পৰা খোজকাঢ়ি আহিছোঁ ট্ৰেইন আহিব আৰু বেছি দিন নাই ইয়াত চাহটো খাই লওঁ বঢ়িয়া চাহ বনাইছে দেই কেনে লাগছে চাহ মজা ইঞ্জিন আহিব মানে কাৰেণ্টৰ তাৰ কাৰণে আহিছোঁ আহি চাওঁ যে চাওক কি ডাঙৰ ডাঙৰ পোষ্ট আচৰিত আমাৰ টংলাখনত কাৰেণ্টৰ খুঁটি বহিছে ধুনীয়াকৈ চাব পাৰি আছে আপোনালোকে চাওক কি ধুনীয়া এয়া কাৰেণ্টৰ পোষ্ট আৰু ইফালে বহুত বহাইছে কাম চলি আছে বহুত দিনৰ পৰা কাম চলি আছে আমি আজি আহি দেখা পালোঁ বহুত ভাল লাগিছে টংলাখনত একদম ৰঙিয়াৰ পৰা হেৰিলৈকে নাহৰ লগনলৈকে কাৰেণ্টৰ খুঁটা বহাইছে এইটো হ'ল নাইকা নদী ব্ৰিজ এয়া ৰেলৰ ব্ৰিজ এইটো চাওক এয়া আমাৰ টংলা ষ্টেচন ইফালে চাওক ইলেক্ট্ৰিক পোষ্ট কিমান বহাইছে গোটেইগিলা চাওক ইফালেও হৈছে চাব পৰা বেছি দিন নাই আমাৰ ইয়াত ইলেক্ট্ৰিক ট্ৰেইন আহিব হয়নে নহয় দুৰ্ব আজি আহিব আমি নদীখন চাব আহিছোঁ আৰু চাওক কি ধুনীয়া কিমান দিন আছে আৰু বহুত দিন আছে কাম কমপ্লিট হোৱা নাই ইফালে কাম চলি আছে নে নাই চলি আছে আচ্ছা ইফালে সেইখিনি চলি আছে আইকা ব্ৰিজ ইফালে টাউন আছে আমি এতিয়া গৈ আছোঁ খোজকাঢ়ি ইয়া দুৰ্ব যাই আছে আৰু মই ইয়া যাই আছে দুৰ্ব আৰু চাওক না কি ধুনীয়া জেগা আমাৰ ইয়াত